ৰাতিপুৱা উঠি ল'লোঁ আৰু আজি হ'ল এটা শ্বুটিং আছে গানৰ। তো ক'ত হয় কি নহয় আপোনাক সকলোখিনি দেখা যায়, আপোনালোকে চাই যাব। আৰু মই আগতে কৈ আছিলোঁ শ্বুটিং থকা বুলি, আপোনালোকক ছাছপেঞ্চত আহিব লাগিছিলে, কিন্তু পাহৰি গ'লোঁ। গাইজটো ব'লক তাতে যাই লগ পাইছোঁ আপোনালোকক সকলোকে। আমি দাই কৈ আছোঁ ইমান গৰম হৈ আছে। আহি পালোঁ। আমি আহি পাই একেবাৰে ড্ৰেছ পাতি কৰাত লাগি গ'লোঁ। তো এতিয়া সকলোৱে ড্ৰেছ পাতি কৰি আছে, মেকআপ চেকআপ কৰি আছে। আৰু এইফালে এতিয়া এয়া এনেকৈ মই মেকআপ কৰি আছে। এতিয়া আমাক মেকআপ কৰিব দিছে। তো এতিয়া ময়ো কৰিম অলপ পিছত, চাই থাকক। এয়া এতিয়া মই অলপমান মেকআপ কৰিলোঁ, তো আৰু কৰিব আছে, অলপ বাকী আছে। আপোনালোকক দেখাই আছোঁ, চাওক কেনেকুৱা লাগে ক'ব, নাপাহৰিব ক'বলৈ। মই বকি আছোঁ গাইজ, কি কৰিছোঁ নাজানো। তো এতিয়া আহি গ'ল ভাত, ভাতত আহি গ'ল দালি, ঢেকীয়া ভাজি আৰু আলু বনাই ভাত দিছে। আমি ওলাই মেলি ল'লোঁ এতিয়া মেকআপ। আমি এটা স্পেচিয়েল মানুহৰ লগত ফটো উঠিলোঁ। স্পেচিয়েল যেন লাজ লাগে গাইজ আমাৰ। আমি কেনেকৈ ঘূৰি ফুৰি আছোঁ গাইজ। প্ৰথম মানে শ্বটটো দেখাইছোঁ, এইটো হ'ল গানটো প্ৰথম শ্বট। প্ৰথম শ্বটবিলাক আপোনালোকক দেখালোঁ। বাকীখিনি দেখাব পাৰোঁ নে নোৱাৰোঁ নাজানো, বাকী আমি নাচিব লাগিব। তো আপোনালোকক অলপ মাজে মাজে অলপমান দেখাই যাওঁ, তো চাই থাকিব সকলোৱে। মই গৈ আছোঁ, তই যা। গাইজ ৰেডি চেডি হৈ ল'লোঁ, ৰেডি চেডি হৈ পিনে এতিয়া যেন আপোনালোকৰ স্পেচিয়েল মানুহ আছে, আপোনালোকক দেখাই দিম। তো এতিয়া অকণমান স্পেচিয়েল মানুহৰ কথা পাতিব লগ। তো গাইজ আজি এটা শ্বুটিঙৰ কাৰণে আহিছোঁ, তাত বিবেক দাক লগ পালোঁ, বহুত ভাল লাগিছে। তই কিবা কৈ দিয়ক। আজি শ্বুটিং তাকে এতিয়া আৰম্ভ হ'ব। গৰম পূৰা পৰিছে, বহুত কষ্টৰ মাজেৰে গীতটি আমি আজি শ্বুটিং কৰিম। সকলোৱে যাতে ৰিলিজ হ'লে চায়। আৰু মোৰ লগত শ্যামন্তিকা বা আছে। তো মোৰ আৰু শ্যামন বাৰ আজি মই লাইফৰ প্ৰথম কাম হ'ব মিউজিক ভিডিঅ' বা এক্টিঙত। এনেইতো ষ্টেজ প্ৰগ্ৰাম আমি একেলগে কৰিছোঁ। কি বুলি আছে দীপশিখা সুমন আৰু ভ্লগছ আছে। হা সুমন আৰু ভ্লগছ। সুমন আৰু ভ্লগছ। সুমন আৰু ব্লগ। সুমন আৰু ব্লগ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰক আৰু সুমনক ছাপোৰ্ট কৰক। গানটো সকলোৱে চাব, আকৌ ছাপোৰ্ট কৰিব সকলোৱে আমাক। চ' গাইজ এতিয়া আমি ভাত খাবলৈ, তো ভাতত কি কি দিয়ে আপুনি দেখাই দিছোঁ ৰ'ব। চ' গাইজ এয়া ভাত আহি গ'ল। এয়া হ'ল জাতীয় পতাকা ভাজি, মানে বিন গাজৰ আলু ভাজি, আৰু সৰু মাছ জাল দিয়া বনাইছে। এইফালে মাছৰ খাৰ, দালি, ভাত আৰু কি কি দিয়ে নাজানো গাইজ। কেনে লাগিছে খাৰ? ভাল লাগছে না? নালাগে? শেষ কৰি দিছে চমুকটো। তই ৰাখি খাই তুমি খাইছা না? আৰম্ভ কৰা নাই। গেছ মাছ দিছে, আধা খালোঁ, কিন্তু দেখাব নহ'ল দিছেনে ইমান ডাঙৰ ডাঙৰ পিচ দিছে। পিচটো মাই ভাতত কিয় ডাঙৰ কিন্তু কিয় মস্ত ডাঙৰ দিছে ন দিনা। তই আধাৰো আছে কিজানি ভাবি মোকে সৰু দিছে চাচোন। ভাত চাত খাই আকৌ চলিব আহিছোঁ গাইজ। চব টিম চটত দি কিনে আপোনালোকক দেখাইছোঁ, লগ পাইছোঁ সকলোৱে। চ' এইফালে শ্যামন্তিকা বা আৰু বিবেক দাদাই এইফালে শ্বট দি আছে। তো মোৰ গান বাজি থকাৰ কাৰণে মই গানটো অফ কৰি দিলোঁ, কাৰণ কপিৰাইট লাগি যাব পাৰে এইফালে, সেইটো কাৰণে। তো বেয়া নাপাব, এনেকৈ চাব লাগিব আপোনালোকে। তো চাওকচোন কেনেকুৱাকৈ নাচিছে, খুব ভাল লাগিছে লগ পাই কিনে। ফাৰ্ষ্ট টাইম লগ পাইছোঁ, আৰু ফাৰ্ষ্ট টাইম লগ পোৱা যেন লগাই নাই একেবাৰে। বিবেক দাদা যে বহুত ভাল হয়, আৰু শ্যামন্তিকা বাও বহুত ভাল লাগিছে কাম কৰি কিনে। চ' গাইজ বলক আৰু কি হয়। এতিয়া মানে সকলোৱে এনেকৈ বহি আছে। মোৰ এইফালে লিপষ্টিক গুচি গৈছে। ভাত চাত খাই লৈ এতিয়া মানে শ্বট দিবলৈ ৰখিছোঁ, কিন্তু আমাৰ হোৱাই নাই। চাওক কেনেকৈ মৰা মৰাকৈ সকলোৱে বহি আছে এনেকৈ। চাব পাৰি তোমাৰ মুখখন কিয় থাকিছা ঐ? কেনেকুৱা লাগিছে শ্বুটিং কৰি? কেনেকুৱা লাগিছে?
ফাৰ্ষ্ট টাইম নে তোমাৰ ফাৰ্ষ্ট টাইম নে ছেকেণ্ড টাইম আগতে কৰিছা অহাৰ আগতে বহুত এক্সাইটেড আছিলোঁ কিন্তু আহি কিনে মইতো বিৰাট এক্সাইটেড গাইছ আৰু মই নকৰোঁ লাগিছে কিন্তু মই কৰিম চ' গাইছ আমাৰ হ'ল এতিয়া তাতে মেকআপ মুচি আছোঁ মেকআপ চেকআপ মুচি কিনে আপোনালোকক লগ পাইছোঁ এতিয়া শ্বুটিং পেকআপ হৈ গ'ল ওলাইছোঁ ঘৰলৈ খেলা হিচাপে বহিছোঁ চবেই দেখা পাইছে চবেই আমি মহে কামুৰিছোঁ সকলোৱে আমি এতিয়া ঠেলা হেঁচাকৈ গাড়ীত বহি লৈছোঁ এতিয়া ঘৰলৈ যাম বহুত দূৰ ৰাস্তা চন্দ্ৰপুৰৰ পৰা আমিনগাঁও যাব লাগিব ঠেলা ঠেলিকৈ এতিয়া যাই পা ঠিক নাই তো বোলক গৈ আছোঁ আৰু লগ পাইছোঁ কেনেকৈ যাবি